নমস্কাৰ যাচিছোঁ আজি ৰাতিপুৱা আজি কথাৰ বাৰ্তাৰ চান বৰাই বাটৰ তৰফৰ পৰা সকলোকে মোৰ ধন্যবাদ আৰু জ্ঞাপন কৰিছোঁ। আজি কথাৰ বাটৰ চান এই কথাৰ বাটৰ চানটো হ'ল আমাৰ বড়ো জাতি বড়ো ধৰ্মসকলৰ পুৰণি ধৰ্ম। এই পুৰণি ধৰ্মটো হ'ল যুগ যুগান্তৰ পৰা এতিয়া চলি আহিছে। এই আজি সকলো জাগাত বাথৌ পূজা চলি আছে। বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন ধৰ্মসকলেও আজি কথাৰ বাথৌ চানটো অবজাৰ্ভেশ্যন কৰিছে বুলি মই শুনি পাইছোঁ। ইয়াৰ কাৰণে মই খুব আনন্দিত। কোকৰাঝাৰত কেনেকৈ আমাৰ কোকৰাঝাৰত যোৱাকালিৰ পৰা আমি অবজাৰ্ভেশ্যন কৰি আছোঁ। যোৱাকালি সকলোৰ মংগলময় আৰু শান্তি সম্প্ৰতিৰ কাৰণে কোকৰাঝাৰ দুলাৰায় বাথৌ কুটুমৰ নেতৃত্বত মানে কোকৰাঝাৰ টাউন চহৰত 1 লাখ প্ৰদীপ জ্বলাইছোঁ। সেইটো মানৱ সমাজত যাতে শান্তি আহে ইয়াৰ কাৰণে এই প্ৰদীপটো জ্বলোৱা হৈছে। আজি হ'ল মানে কথাৰ বাথৌ চান। এই কথাৰ বাথৌ চানৰ কাৰণে যাতে সকলো মংগলময় হয় ইয়াৰ কাৰণে আমি প্ৰাৰ্থনা জ্বলি আছোঁ। খুব ভাল লাগিছে আমাৰ বড়োসকলে দ্বিতীয় মংগলবাৰ মাঘ মাহৰ এইটো কথাৰ বাথৌ চান হিচাপে পালন কৰি আহিছে। আৰু আজিৰ দিনাখন প্ৰত্যেক বাথৌ মন্দিৰত এই পূজা আৰু চেলিব্ৰেশ্যনটো কৰি আছে। নিজৰ পৰম্পৰা, নিজৰ কলা কৃষ্টি, নিজৰ ভাষা সংস্কৃতি লৈ পেলাই আমি বড়োসকলে যাই থাকিব বিচাৰোঁ। ভাল লাগিছে যে বড়োসকলে যদিও বা বাথৌ ধৰ্মৰ কোনো ৰিটেন স্ক্ৰিপ্ট নাছিলে, পূজা কেনেকৈ কৰিব লাগে, কেতিয়া কৰিব লাগে, সেইবোৰ জাষ্ট অৰেলি পৰম্পৰাভাৱে কৰি আহিছিলে। কিন্তু আজি বহুত মানে ভাল শিক্ষিত মানুহসকলে ৰিচাৰ্চ কৰি পেলাই বাথৌ ধৰ্মৰ নিয়ম, বাথৌ ধৰ্মৰ গোটেই বস্তুবোৰ ৰিটাৰ্ণ ফৰ্মত আনিব পাৰিছে। আৰু খুব সুন্দৰকৈ আমাৰ পূজাবোৰ আমাৰ সেইবোৰ হৈ যায়। গতিকে মই আশা কৰোঁ নিজৰ পৰম্পৰা ধৰ্ম যিহেতু আমাৰ বড়োসকলৰ যুগ যুগ ধৰি বাথৌটোৱে আমাৰ ধৰ্ম। গতিকে সেই ধৰ্মৰ লগত আমাৰ সংস্কৃতি জড়িত, আমাৰ আইডেণ্টিটি জড়িত। গতিকে মই আশা কৰোঁ বড়োসকলে সেইটো কেতিয়াও নেৰিব।